তাৰ ফলত বিদ্যা ভাৰতীৰ দৰে অনুষ্ঠান সংস্থা এটা জন্ম হৈছিল। সেই সংস্থাৰ জন্ম দিয়া প্ৰতিগৰাকী শ্ৰদ্ধাৰ লোকলৈ মই শ্ৰদ্ধাৰ নিবেদন কৰিছোঁ। লগতে এই বিদ্যালয় সেই সময়ত মই আচলতে ছাত্ৰ আছিলোঁ। ছাত্ৰ অৱস্থাতে ভাৰতীয় দৰ্শন সংস্কৃতিৰ প্ৰতি মোৰ ধাউতি জন্মিছিল, অনুৰাগ জন্মিছিল, আৰু সেই আপাহতে বিদ্যা ভাৰতীৰ সংস্পৰ্শত আহি এই পুলিটো বিদ্যা ভাৰতীৰ এটা অনুষ্ঠানৰ এই পুলিটো এই বিদ্যালয়খন ইয়াতে স্থাপন কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিলোঁ। আৰু প্ৰথম অৱস্থাত মোক মোৰ বন্ধুসকলে সহায় কৰিছিল, আৰু পৰৱৰ্তী পৰ্যায়ত যিহেতু আমি ছাত্ৰ আছিলোঁ, মই যিকোনো কাম নকৰিলেও মোৰ শিক্ষাগুৰু সন্মানীয় লোহিত চন্দ্ৰ কলিতাদেৱৰ মই অনুমতি লওঁৱেই, আৰু সেই অনুমতি সাপেক্ষে তেখেতে এই বিদ্যালয়খন ঠন ধৰি উঠাত আজি পৰ্যন্ত অহপুৰুষাৰ্থ চেষ্টা কৰি আছে। তেখেতৰ লগত প্ৰথম অৱস্থাত আমাৰ বীৰেন কলিতা আছিল, ধীৰেন মেধিদেৱ আছিল। তো আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল মাতৃভাষাৰ বিদ্যালয় বা মাতৃভাষাৰ প্ৰশিক্ষণ, মাতৃভাষাৰ শিক্ষা আমি দেখা পাইছোঁ যে পৃথিৱীৰ যিকোনো প্ৰান্ততে সমাজৰ উচ্চ স্তৰৰ যিমান মানুহ আছে, মাতৃভাষাত শিক্ষা গ্ৰহণৰ অবিহনে বেলেগ ভাষাত শিক্ষা গ্ৰহণ কৰি তেওঁলোক কিন্তু উন্নতিৰ শিখৰলৈ যাব পৰা নাই। আৰু সেইকাৰণে মই চমুকে কৈছোঁ, আজিৰ তাৰিখত অসমত মাতৃভাষাৰ বিদ্যালয় হিচাপে শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতনে যি অভূতপূৰ্ব সাফল্য অৰ্জন কৰিব পাৰিছে, তাৰ অংশীদাৰ হিচাপে আপোনালোকৰ লগতে আটাইকে সকলোকে মই ধন্যবাদ। শিক্ষণ প্ৰতিষ্ঠানবিলাকে, যি বিদ্যালয়বিলাকে মাতৃভাষা, ভাৰতীয় দৰ্শন সংস্কৃতি, ধৰ্ম সংস্কৃতিৰ বিষয়ত বিশেষ আগস্থান গ্ৰহণ কৰি আছে প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত, সেই বিদ্যালয়সমূহৰ বিশেষকৈ আপোনালোকেতো খুব এটা কম অৰ্থৰ বিনিময়ত, আপোনালোকে ত্যাগৰ বিনিময়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আছে, শিক্ষকতা কৰি আছে, গুৰু হিচাপে কাম কাজ চলাই আছে। গতিকে আপোনালোকৰ কথাখিনিও যাতে বিবেচনা কৰে, সেই ক্ষেত্ৰতো আমি আহ্বান জনাম চৰকাৰক, যাতে বিলখন পাছ কৰাৰ সময়ত আমাৰ সমাজত মাতৃভাষা, ধৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগোৱা শংকৰদেৱ শিশু নিকেতনকে ধৰি যদি আৰু কিবা বিদ্যালয় আছে সেইবিলাকৰ ক্ষেত্ৰত বিশেষভাৱে যাতে দৃষ্টি নিক্ষেপ কৰে। আৰু সেই ক্ষেত্ৰত তেনেকে আমি আপোনালোকে যেনেকে আপোনালোকৰ ত্যাগ কৰি আছে, অলপ হ'লেও যাতে আপোনালোকক সকাহ দিব পৰাৰ ব্যৱস্থা কৰিব পৰা যায়, সেই ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে আমি অনুৰোধ জনাম। আৰু মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ত্যাগ আচলতে শিক্ষাগুৰু, আগতে শিক্ষাগুৰু বুলি কৈছিল, বৃত্তি হৈ গৈছে। গতিকে সেই সেৱাটো আপোনালোকে ধৰি যিহেতু ৰাখিব পাৰিছে, ধৰি ৰাখিছে, হয় আপোনালোকৰ কষ্ট হৈছে, কিন্তু সেই কষ্টটো কষ্ট বুলি নাভাবি সমাজখনত ভাল কাম কৰিলে চাই থকা মানুহ কিন্তু আছে। আপোনালোকে যি ভাল কাম কৰি আছে, সেই ত্যাগ, সেই কষ্ট অথলে নাযায়, সমাজখন উন্নতিৰ ফালে গতি কৰিব। যি উন্নতি কৰিব পাৰি বুলি ভাবি আমাৰ মনীষীসকলে এই সংস্থা স্থাপন কৰিছিল, যিসকলে এই বিদ্যালয় স্থাপন কৰিছিল, সেই আশা সফল হ'ব। সমাজত শান্তি বিৰাজ কৰিব, ভাৰতীয় দৰ্শন সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈ আমি প্ৰকৃত ভাৰত মাতাক উদ্ধাৰ কৰিব পাৰিম বুলি আশা কৰি মই মোৰ কথা শেষ কৰিছোঁ। ধন্যবাদ।